আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। দাদা আপনি আপোনালোকৰ এইটো গাঁৱৰ নাম কি? আমাৰ গাঁৱৰ নাম হ'ল কৰিয়া চপা বিদ্যা। বাকী আপোনাৰ নামটো কি? মোৰ নাম বক্তাৰ আহমেদ। এইটো ব্লক কি পৰে? ব্লক বৰক্ষেত্ৰী ব্লক। বৰক্ষেত্ৰী পৰে ন? তো আপুনি এলাক কি ধান লগাইছিল খেতিত? ইন্দাম শক্তি ন? ইন্দাম শক্তি লগাইছিল। তো আপুনি কৰাৰ ফলত কেনেকুৱা পালে? বিঘাই প্ৰতি আমি 26-27 মান পাইছোঁ আৰু। বাকী আমি আজি আমাৰ এই খেতি 2 মিটাৰ বাই 2 মিটাৰ কাটা অনুষ্ঠানত আমি কাটিখানে আপোনাৰ 2 মিটাৰ বাই 2 মিটাৰ কাটিখানে জখিলোঁ জোখা মতে আপোনাৰ কিমান মোন আহিল? 26-27 মান ধান আহিছে। 26-27 মোন। তো আপুনি এইটো খেতি কৰাৰ ফলত আপোনাৰ গাঁৱৰ মানুহবিলাকে সোধে না যে কেনেকুৱা হৈছে খেতি, কিবা সোধে নেকি আপোনাক? নিশ্চয় সুধিব, আমি ভাল হয় বুলি কওঁ। বাকী সুধিছিল ন? তো খেতিটো কৰাৰ ফলে আপুনি আনন্দিত? খুবেই আনন্দিত। বাকী অহা বছৰো কৰাৰ নিয়ত আছে আপোনাৰ? অহা বছৰে এইটো খেতিয়ে কৰিম, কাৰণ এইটো খেতিত বহুত লাভৱান হৈছোঁ। বাকী তো ঠিক আছে কৰিব। বাকী আমাৰ শালি খেতি যিটো মানে চলিত যিটো শালি খেতি, এইটো ছিজনে পিছতে যিটো শালি খেতি আহে সেইটো ধানৰো আপোনাৰ বীজ আছে, যেনে 2,70,000 আছে আৰু আছে আপোনাৰ লক্ষ্মী গোল্ড, দুটা ভেৰাইটি আছে। আপুনি শালি খেতি ইয়াতে হয় নেকি? শালি খেতি নহয়, কাষত হয় ন, এই যিটো পুখুৰীৰ বাহিৰে যিটো। তো আপোনাৰ যদি শালি খেতি কৰিব পৰা মাটি আছে তেতিয়াহ'লে আপুনি কৰিব পাৰে। ভাল প্ৰডাকশ্যন, এইটো আপোনাৰ ইণ্ডো আমেৰিকান কোম্পানীৰ পৰা দিয়ে, প্ৰডাকশ্যনটো ভাল আৰু। তো যিয়ে নহওক আপুনি খেতিটো কৰিব, শালি খেতি যদি কৰে সেইবিলাক কৰিব। তো ধন্যবাদ দাদা।